Oh guys, কি খবৰ? Welcome back to my another vlog. আৰু এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। মানে মই এতিয়া ওলাই আছোঁ ধুনীয়াকৈ বেগ চেগ লৈ মেলি একদম শিৱসাগৰ যাম। তো শিৱসাগৰ ৰংঘৰ বাকৰি আজি বিহু আছে, তো বিহু দেখুৱাবলৈ যাম আপোনালোকক। ব'লক আপোনালোকক লৈ যাওঁ ৰংঘৰ বাকৰি পৰিৱেশটো ব'লো চলো মেৰে চাথ চলো। তো মানে গাইজ এতিয়া মই খোজকাঢ়ি আহি আছিলোঁ, তাৰপিছত বিটুক পালোঁ, বিটুক ক'লোঁ বোলো থৈ আগে, এতিয়া মোক অকণমান আলিলৈকে থ'বলৈ আহিছে আৰু আলিৰ পৰা মই গাড়ীত যাম। এতিয়া ইয়াত ট্ৰেভেলাৰত গৈ আছোঁ আৰু বেছি দূৰ নাই, টিয়ক পাৰ হৈ আহিলোঁ আৰু অকণমান দেৰি পিছত পামগৈ আৰু এঘণ্টামান লাগিব। ত' ফ্ৰেণ্ডছ এতিয়া আহি আছোঁ ৰংঘৰ চাবলৈ বুলি, আৰু মানে আহি পোৱা আধা ঘণ্টামান হ'ল আৰু মাহীহঁতৰ ঘৰত আছোঁহি, আৰু মাহী মই আৰু এতিয়া ভণ্টি এতিয়া ৰংঘৰ বাকৰি বিহু চাবলৈ যাম। ত' আপোনালোকক দেখুৱাম কেনেকুৱা হ'ব। ত' ব'লক আৰু ৰংঘৰ বাকৰিতে বিহু দেখুৱামগৈ। ত' ফ্ৰেণ্ডছ এতিয়া আহি আছোঁ পূৰা ৰংঘৰ বিহু চাবলৈ বুলি, আৰু এখন বেটেৰী ৰিক্সাত আহি আছোঁ। ত' ফ্ৰেণ্ডছ এইখন দিখৌ দলঙত আছোঁ বৰ্তমান, আৰু এখন পুৰণা দিখৌ দলংখন, আৰু এতিয়া নতুনকৈ সেই পিছত যে দেখিছে সেই গাড়ী গৈ আছে সেইখন হৈছে নতুন, আৰু পুৰণাখনতো চাইছোঁ আজি কেনেকুৱা লাগেনো পুৰণাখনত গৈ। পুৰণাখনত এতিয়া খোজকাঢ়ি গৈ আছোঁ, আৰু যেনেকুৱা ৰাস্তা আপোনালোকক দেখিলে ভয় খাব। ত' চাওক আপোনালোকে কেনেকুৱা যাই আকৌ এই কি কৰিছে চাওক কেনেকুৱাখন কৰিছে। আৰু এইফালে পুৰণা দলংখন এনেকুৱাই, আৰু নতুনখন দি সেইখন দি গাড়ী আহি আছে। পাই দিয়া সেইখন যাব নোৱাৰিলোঁ, মানে ৰাস্তাটো আপোনালোকক বেয়া দেখুৱাইছিলে, ভয় লাগিলে মাহীহঁতো আছে সেইকাৰণে যাব নোৱাৰিলোঁ, আৰু এতিয়া আকৌ ইফালেদি ঘূৰি গৈছোঁ। ৰংঘৰ বাকৰি বিহু চাবলৈ অহা মজাই বেলেগ, চাই পেলাই ভিৰ চাওক গাড়ী। তো মানে খোজকাঢ়ি আহিবলগীয়া হৈছে, ইমানেই ভিৰ মানে গাড়ীৰ কাৰণে। তো আৰু পুৰণাখন দলঙেদি যাব নোৱাৰিলোঁ, তেতিয়া সেইটো কাৰণে এইখন এতিয়া নতুন দলঙেদি আহিছোঁ আকৌ। পুৰণাখনৰ মানে মাজতে যে ভগা আছিলে সেইকাৰণে মাহীহঁতো আছিলে, তো মই পাৰিলোহেঁতেন কিন্তু মাহীহঁতো আছিলে সেইকাৰণে যাব নোৱাৰিলোঁ। তো এতিয়া গৈ আছোঁ ব'লক। ৰংঘৰ বাকৰি পাই গ'লে পূৰা মজা লাগি আছে। মানুহ চাওক গাইজ, চাওক বিহু হৈ আছে বোলে, ৰংঘৰ বেকত আছে, পূৰা এক্সাইটেড আছোঁ। তাৰপিছত চাবলৈ যাওঁ বোলক, পূৰা এক্সাইটেড ময়ো হৈ আছোঁ। আজিলৈকে ৰংঘৰ বিহু চাই পোৱা নাই, আজি প্ৰথম, মজা লাগিব। মানুহ চাওক আমি বৃহত্তৰ ৰংঘৰ ইয়াত বিভিন্ন আছে, পিছত আছে।
guys, this is real beauty of Assam. মজা লাগিছে এনজয় বহুত মানে আপোনালোকে আহিব কেনেকুৱা মজা ৰংঘৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লাইফৰ এইবিলাক ভণ্টি ধৰি আছোঁ হাতত ধৰি আছে সেয়া থাকিব নহ'লে এই সৰু ছোৱালী হৈ আছে ত' বলক ৰংঘৰ ভিতৰত চাগে যাবলৈ নিদিব যিহেতু হৈছে ৰংঘৰ ভিতৰ চোৱা ত' ওপৰলৈ যাবলৈ আজি নিদিব চাগে মোৰ মতে ত' এইটোৱে হৈছে ৰংঘৰৰ ভিতৰত কেনেকুৱা লাগে দেখুৱাইছোঁ আৰু এইফালে যে ৰংঘৰৰ পিছফালখন ৰংঘৰ দেখুৱাইছোঁ এয়া হৈছে ৰংঘৰৰ পিছফালে ভাবিছিলোঁ ওপৰলৈ যাব পাৰিম বুলি কিন্তু ওপৰলৈ যোৱা দেখোন ৰাস্তাই নাই আগৰ দিনা মানুহে চাগে জপিয়াই আছিলে ঠিক নাই বিচাৰি পিনি গোটেইফালে এইফালেও বিচাৰিছোঁ ইফালেও বিচাৰিছোঁ নাই পোৱা ওপৰলৈ যাওঁ বুলি ওপৰৰ পৰা এটা ভিউ লওঁ বুলি ভাবিছিলোঁ নাই নাই এইফালেও সোমাই অঁ ছাইডেদি যাব লাগিব ছাইডদি গেট বন্ধ আছে ছাইডদি ওপৰেদি ভিউটো দেখুৱাব নোৱাৰিম ত' বেয়া নহ'ব ওপৰেদি ভিউ দেখুৱাব পাৰিম বুলি ভাবিছোঁ কিন্তু ওপৰেদি দেখুৱাব নোৱাৰিম ত' মানুহ কমিছে আৰু কিন্তু ওপৰৰ পৰা দেখুৱাব ট্ৰাই কৰিছোঁ অলপ আৰু আমাৰ প্ৰত্যেকৰ বাবে সৌভাগ্য যে আমাৰ প্ৰকৃতিয়ে মৰমৰ বিহু প্ৰায় শেষেই হ'ল ত' মানুহ ভিৰ কমিছে আৰু লাহে লাহে আমাৰ অহা অলপ দেৰি হ'ল হ'লেও বিপিন গান শুনিবলৈ পালোঁ আহি ভাল লাগিলে ফ্ৰেণ্ড অহা অলপ দেৰি হ'ল ত' সেইটো কাৰণে বেছি দেৰি ইয়াত নাই অলপ দেৰি পিছত এয়া শেষ হ'ল মানে বিহু আৰু বন্ধ কৰিব ত' এতিয়া ৰংঘৰৰ পৰা উভতিছোঁ ঘৰলৈ আৰু এতিয়া তলাতল ঘৰ চাবলৈ যাম ত' ব'লক বেছি সময়ো নাই হাতত ত' জলদি জলদি যাব লাগে কিন্তু ভিৰ বহুত মজা ভিৰ হৈছে গাইজ এতিয়া আহি আছোঁ তলাতল ঘৰ চাবলৈ কিন্তু মনত এটা দুখ থাকি গ'ল বিপিন দাৰ লগত এখন চেলফি মাৰিবলৈ নাপালোঁ মনটো অলপ বেয়া লাগি আছে কিন্তু ওচৰৰ পৰা দেখিলোঁ তেওঁক আজি আৰু ভালো লাগিছে কিন্তু